हेलो फ्रेंड्स वेलकम टू माई अनादर ब्लग गति मोर बैक साइडे बहि आछे मोर मा और बार शाहू मा आमार भिडिओ स्टार्ट करिसो एखिनिर परा लेट्स गो। हेलो फ्रेंड्स आमी आज जाब ओलाइसो गांधी मण्डपলৈ आपनालोকক भिडिओটো सम्पूर्ण देखाम मयো चाम आपनालोकेও चाब। এতিয়া আমি गांधी मण्डपলৈ गৈ आपनालोকক तारे परिवेशটো देखाবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পালে যে আমি গান্ধী মণ্ডপ ইতিমধ্যে পালোহি। গতিকে চাওঁ ভিতৰলৈ কি আছে। মা আগে ভাগে গৈ আছে টিকট নাপাব বুলি। আচলতে ইয়াতে 6টা বজাৰ পিছত মানে নিয়ম এটা আছে বন্ধ হৈ যায়, কিন্তু 6টা বজাৰ পিছত এটা শ্ব' থাকে যিটোৰ কাৰণে 50 रुपीज এটা চাৰ্জ লয়। সেইটোত মানে ইণ্ডিয়ান হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰীৰ শ্ব' এটা দেখায়। গতিকে আপোনালোকে সেইটো কম্পালচৰি নহয়, কিন্তু 7টা বজাৰ পৰা শ্ব'টো ষ্টাৰ্ট হয় 8টা বজালৈকে। 6টা বজাৰ পিছত হ'লে টিকেটটো মানে 50 रुपीज হৈ যায়। তাৰ আগত 30 আছিলে 20 আছিল পাহৰি গ'লোঁ মই। এতিয়া শ্ব'টো ষ্টাৰ্ট হ'ব, গতিকে আমি বহি ল'লোঁ ভালকৈ। এয়া আপোনালোকে দেখা পাইছে শ্ব'টো ষ্টাৰ্ট হৈছে। মই গোটেই ভিডিঅ'টো কৰিব পৰা নাই কাৰণ গোটেই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব আৰু মানে ইয়াতে চাউণ্ডটো দিয়াৰ ইমান সুবিধা নাই। গতিকে মই আপোনালোকক এটাই কথা কওঁ যে আপোনালোকে এইটো যাব তেতিয়াহ'লে ভালকৈ বুজি পাব গোটেইখিনি, আৰু এইটো বহুত দৰকাৰী চোৱাটো। ইণ্ডিয়ান হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰীৰ জ্ঞানবিলাক আমাৰ জ্ঞাত হোৱাটো প্ৰয়োজনীয়। ঠিক আছে বাৰু, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। এতিয়া আমি যাবলৈ ওলালোঁ। বাই বাই, ছাবস্ক্ৰাইব ফৰ মোৰ ভিডিঅ'জ ফ্ৰেণ্ডছ। বাই বাই।